নমস্কাৰ বন্ধুসকল, আপুনি বাৰু জানেনে আমাৰ জীৱনৰ প্ৰায় 90% নিয়ন্ত্ৰণ কৰে আমাৰ অৱচেতন মনটোৱে বা আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে। হয়, আপুনি চিন্তা কৰা সকলো কথা সঁচা হ'ব পাৰে যদি আপুনি আপোনাৰ মনটোক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে পুথিঘৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছোঁ বিশ্ববিখ্যাত কিতাপ দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড, আপোনাৰ অৱচেতন মনৰ শক্তি নামৰ কিতাপখনৰ বিষয়ে। কিতাপখনৰ সাৰাংশটো মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। কিতাপখনৰ লেখকজনৰ নামটো হৈছে জোচেফ মাৰ্ফি। এই কিতাপখনে আমাক শিকায় অৱচেতন মনটো কি হয়, ই কেনেকৈ কাম কৰে আৰু আপুনি কেনেকৈ আপোনাৰ নিজৰ অৱচেতন মনটোৰ শক্তি ব্যৱহাৰ কৰি জীৱনটো সলনি কৰিব পাৰিব। আহক আৰম্ভ কৰোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। কিতাপখনৰ প্ৰথম অধ্যায়টো হৈছে আপোনাৰ ভিতৰতে অসীম শক্তি আছে। হয়, আপুনি যি বিশ্বাস কৰে সেইটো বাস্তৱ হয়। এটুকুৰা চুম্বক লগা লোহাই যেনেকৈ নিজতকৈ শক্তিশালী বস্তু এটা উঠাব পাৰে বা আকৰ্ষণ কৰিব পাৰে, কিন্তু চুম্বক টুকুৰা আঁতৰাই দিলে খালী লোহাডালে এটা সৰু বস্তু, সাধাৰণ কাগজৰ টুকুৰা এটাও উঠাব নোৱাৰে বা আকৰ্ষণ কৰিব নোৱাৰে। ঠিক আমাৰ পৃথিৱীতো তেনেকুৱা ধৰণৰ মানুহেই আছে, যাৰ নিজৰ ওপৰত বিশ্বাস থাকে, ভৰসা থাকে, তেওঁ সকলোখিনি আকৰ্ষণ কৰিব পাৰে নিজৰ কাৰণে। এতিয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে, অৱচেতন মনটোনো কি হয়, ই কেনেকৈ কাম কৰে? হয়, আমাৰ মন এটাই, কিন্তু ইয়াৰ স্তৰ দুটা। প্ৰথমটো হৈছে চেতন মন, কনচিয়াছ মাইণ্ড, আৰু দ্বিতীয়টো হৈছে অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ড। উদাহৰণস্বৰূপে ধৰি লওক, আপোনাৰ মস্তিষ্কটো এখন ফুলৰ বাগানৰ নিচিনা। আপুনি ফুলৰ বাগিচাখনত যেনেকুৱা ধৰণৰ বীজ ৰোপণ কৰিব প্ৰথমতে, আপুনি তেনেকুৱা ধৰণৰ ফুলহে পাব পিছলৈ। আমাৰো ঠিক মস্তিষ্কটো তেনেকুৱাই। আমাৰ চেতন মনটোৱে আমি যেনেকুৱা ধৰণৰ চিন্তা কৰোঁ, দিন ৰাতি আমি যিবিলাক কথাই ভাবি থাকোঁ, সেইবিলাকেই আমাৰ জীৱনটো তেনেকুৱাই হৈ যায়। আৰু আমাৰ অৱচেতন মনটোৱে তাকে সঁচা বুলি ভাবি লৈ আমাৰ জীৱনটো তেনেকুৱাই কৰে। গতিকে আপোনাৰ প্ৰথম দায়িত্বটো হৈছে আপোনাৰ চেতন মনটোৱে আপুনি শুদ্ধ পজিটিভ চিন্তা কৰাটো। আপুনি যিবিলাক কথা চিন্তা কৰে, আপুনি আপোনাৰ যেনেকুৱা বিচাৰধাৰা, সেইবিলাক যাতে শুদ্ধ আৰু পজিটিভ হয় আৰু আপোনাৰ ভালৰ কাৰণে হয়, সদায় তেনেকুৱা ধৰণৰ চিন্তা কৰিব। কাৰণ আমাৰ অৱচেতন মনটোৱে কোনটো ভুল কোনটো শুদ্ধ সেইটো সি বিচাৰ কৰিব নাজানে। আপুনি যি ভাবিব সি সেইটোকে সঁচা বুলি ভাবি আপোনাক আগবঢ়াই লৈ যাব। ৩ নম্বৰ অধ্যায়টো হৈছে আমাৰ অৱচেতন মনটোৰ চমৎকাৰী শক্তি। যদি আপুনি দৃঢ় বিশ্বাসেৰে ভাবে কিবা এটা, তেন্তে সেইটো বাস্তৱ হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায়। আপুনি অৱচেতন মনটোক আপুনি যি বিচাৰে তাৰ প্ৰতিচ্ছবি আগতীয়াকৈ দিবলৈ আৰম্ভ কৰক। সি আপোনাৰ জীৱনত তেনেকুৱাই কৰি দিব পাৰে। আমাৰ অৱচেতন মনটো ব্যৱহাৰ কৰি মানসিক চিকিৎসাও কৰা হয়। মনটোৱেই আচল। সকলোৱে কয় মনে যেতিয়া হাৰ নেমানে তেতিয়ালৈকে মানুহজনৰ একো নহয়, কিন্তু মনটোৱে যেতিয়া হাৰ মানে তেতিয়াহে মানুহজনৰ বা এজন ৰোগীৰ বেমাৰটোৱে বেছিকৈ ৰোগীজনক গ্ৰাস কৰি লয়। ডক্তৰে দৰৱ দিয়ে, কিন্তু মানুহৰ মনটোহে মেইন। চিন্তাই অসুখ আনে, আৰু আপুনি যিমানেই চিন্তা কৰিব আপোনাৰ সিমানেই অসুখটো বাঢ়ি যাব। গতিকে সদায় পজিটিভ চিন্তা কৰক আৰু সুস্থ থাকক। এটা কথা মনত ৰাখিব, বেমাৰে আমাৰ প্ৰথম মনতহে আক্ৰমণ কৰে, তাৰ পাছতহে আমাৰ শৰীৰটোলৈ বাগৰি যায় বা বিয়পি যায়। মনৰ পৰা বিচৰা পৰিণাম কেনেকৈ পাব? আপোনাৰ অৱচেতন মনটোক ব্যৱহাৰ কৰি আপুনিনো কেনেকৈ বিচৰাখিনি পাব পাৰে তাৰ বিষয়ে জানো আহক। আপোনাৰ অৱচেতন মনটোৰ দুটা সময়ত বেছিকৈ শক্তিশালী হৈ থাকে। আপুনি যেতিয়া শুবলৈ যাব, শোৱাৰ অলপ সময়ৰ আগত আপোনাৰ অৱচেতন মনটো এটা আলফা ষ্টেজত থাকে, আৰু তেতিয়াই আপোনাৰ অৱচেতন মনটোক আপুনি যি কয় সেইটো আপোনাৰ অৱচেতন মনটোত সোমায়গৈ। আৰু উঠাৰ আধা ঘণ্টামান আগলৈকে আপোনাৰ অৱচেতন মনটো সক্ৰিয় হৈ থাকে। আৰু যদি আপুনি আপোনাৰ অৱচেতন মনটোত কিবা এটা ক'বলৈ বিচাৰিছে, কিবা এটা জীৱনত পাবলৈ বিচাৰিছে, তেতিয়াহ'লে বা অৱচেতন মনটোৱে যদি কাম কৰাটো বিচাৰিছে, তেতিয়াহ'লে আপুনি এই দুটা সময়ত
আপুনি যিবিলাক বিচাৰিছে, যিবিলাক জীৱনত বিচাৰে, সেইবিলাকক ক'বলৈ, সদায় ৰিপিট কৰিবলৈ আৰম্ভ কৰক। দেখিব আপোনাৰ জীৱনটোত তেনেকুৱা হ'বলৈ আৰম্ভ হৈছে। আমাৰ অৱচেতন মনটোৱে কেতিয়াও সঁচা বা মিছাটোৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নাজানে। ইয়াক আপুনি যিটোকে কয় সি সেইটোকে মানি লয়। ধন সম্পত্তিৰ কাৰণেও কেনেকৈ অৱচেতন মনটোক ব্যৱহাৰ কৰিব। ধন আহিবলৈ আগতে আপোনাৰ চিন্তা ধনী হ'ব লাগিব। যদি আপুনি কয় মই দুখীয়া, মোৰ পইচা নাই, চলিবলৈ দিগদাৰ, আপোনাৰ অৱচেতন মনটোৱে তাকে সঁচা বুলি মানি লৈ আপোনাৰ তেনেকুৱাই জীৱনটো আগবঢ়াই লৈ যাব। গতিকে প্ৰথমতে নিজৰ ভিতৰত ধনী হওক, পোৱাখিনিক লৈ সুখী হওক, তাক লৈ কৃতজ্ঞ হওক। দেখিব আপুনি এদিন ধনী হৈছে। ভয় চিন্তাৰ পৰাও আপুনি কেনেকৈ আঁতৰি থাকিব, সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যিটো কৰিবলৈ আপোনাৰ ভয় লাগে সেইটোক লৈ পজিটিভ এফাৰ্মেশ্যন দিয়ক, আৰু যোনটো কাম আপোনাৰ কৰিবলৈ ভয় লাগে সেই কামটোকে কৰিবলৈ আৰম্ভ কৰক। চাব ভয় নিজে নিজে আঁতৰি গৈছে। সম্বন্ধৰ ক্ষেত্ৰতো আমাৰ অৱচেতন মনটো বহুত প্ৰয়োজন। আপুনি যি দিয়ে সেইটো আপুনি আনৰ পৰা ঘূৰাই পায়। গতিকে সদায় আনক মৰম, দয়া, ভালপোৱা দিবলৈ লওক। চাব আপুনিও সেইখিনি আনৰ পৰা পাবলৈ লৈছে। ভাল লগা মানুহজনৰ সদায় ভালখিনি বিচাৰি উলিয়াই সেইখিনি অৱচেতন মনত কল্পনা কৰক। আপুনি যিজন ব্যক্তিক, যদি কোনোবা এজন ব্যক্তিক আপুনি জীৱনত পাবলৈ বিচাৰিছে, তেখেত কেনেকুৱা হ'ব সেই মানুহজনৰ প্ৰতিচ্ছবি, তেখেতক আপুনি যেতিয়া জীৱনত সংগী হিচাপে পাব তেতিয়া আপোনাৰ জীৱনটো কেনেকুৱা হ'ব সেইটো আপোনাৰ মনটোত, আপোনাৰ অৱচেতন মনটোত তেনেকুৱা ধৰণৰ প্ৰতিচ্ছবি দিবলৈ বিচাৰক। তেনেকুৱা ধৰণৰ প্ৰতিচ্ছবি আপোনাৰ মনটোত কল্পনা কৰক। আপোনাৰ অৱচেতন মনটোৱে আপোনাক বাস্তৱত পৰিণত কৰাই দিব। সুখ আৰু সফলতা কেতিয়াও বাহিৰত নাই, ই আমাৰ নিজৰ ভিতৰত আছে। বাহিৰৰ সুখবিলাক খন্তেকীয়া। গতিকে সুখী প্ৰথমতে ভিতৰৰ পৰা হোৱা আৰম্ভ কৰক। নিজক সদায় ভাল পাওক, পজিটিভ চিন্তা কৰক, আৰু অৱচেতন মনটোক সদায় পজিটিভ চিন্তাৰে ভৰাই তোলক। কিতাপখনৰ মূল কথাখিনি হৈছে, আপোনাৰ যদি চিন্তা সলনি হয় তেতিয়াহ'লে আপোনাৰ জীৱনো সলনি হ'ব। গতিকে আজিৰ পৰা আপুনি আপোনাৰ চিন্তা, আপুনি কৰি থকা দিনটোত যোনবিলাক বিচাৰ কৰি থাকে সেইবিলাক কেনেকুৱা এবাৰ ভাবি চাওক, আৰু যিবিলাক বস্তু আপোনাক দৰকাৰ সেইবিলাকে চিন্তা কৰিব। কাৰণ আপোনাক দৰকাৰ নোহোৱাখিনি যদি আপুনি চিন্তা কৰে তেতিয়া আপোনাৰ অৱচেতন মনটোৱে সেইবিলাক সঁচা বুলি মানিব, বা সেইবিলাকেই আপোনাক প্ৰয়োজন বুলি ভাবি সেইখিনিহে কৰিব। গতিকে আপোনাৰ অৱচেতন মনটোত কেনেকুৱা ধৰণৰ বীজ ৰোপণ কৰিব সেইটো সম্পূৰ্ণ দায়িত্ব আপোনাৰ নিজৰ। ধন্যবাদ।